ৰান্ধিবলৈ এলাহ কৰা ছোৱালীজনী আজি কিবা এটা ৰান্ধিবলৈ বৰকৈ মন গ'ল। কি ৰান্ধিম ভাবি থাকোঁতে ছজিনাকে পাৰি আনিলোঁ। বৰ বেছি বিশেষ গোটাই লোৱা নাই। নহৰু দিম ভাবিছিলোঁ, কিন্তু নিদিওঁ মানে দাদাই খাই বহুত বেয়া পায়। আগতে এদিন বগা সৰিয়হৰ লগত খালোঁ ছজিনা, সেয়েহে ভাবিছোঁ আজি শুকানকৈ সৰু আলুগুটিৰ লগতে ভাজোঁ। এয়া চাওকচোন, তেলত মই পিঁয়াজ, জলকীয়া, হালধি দি ধুনীয়াকৈ লৰাই লৈছোঁ। ৰেচিপি বুলি নহয় দেই, মই মানে বনাবই নাজানো। ৰেচিপি বনাব জানিলেহে দেখাম আপোনালোকক। যি বনাইছোঁ তাকে দেখাইছোঁ। মইনো কেনেকৈ বনাওঁ চাওকচোন। এয়া বিলাহীখিনি দি ধুনীয়াকৈ ভাজিছোঁ। বনোৱা ষ্টাইলটো দেখিয়ে গম পাইছে চাগে মই বনোৱাত কিমান পাকৈত। একেবাৰে নবনাওঁ বুলিও নকওঁ বাৰু, মাজে সময়ে বনাওঁ, কিন্তু খুব কম বনোৱা হয়। ছজিনা বনালোঁ আজি, কিয়নো ছজিনা স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী, খাব লাগে, বহুত ভাল গুণ আছে ছজিনাৰ। এয়া কুটি থোৱা আলু আৰু ছজিনাখিনি তেলত দি ধুনীয়াকৈ ভাজি লৰাই ঢাকি দিলোঁ। মাজে মাজে উদঙাই পেলানি ধুনীয়াকৈ লৰাই দিলোঁ। এয়া চাওকচোন, শেষলৈ এয়া এনেকুৱা হৈছে। অলপমান জ্বলিলে দেই, মই মানে ঢাকি পেলানি অলপ কাম এটাত আঁতৰলৈ গৈছিলোঁ বাহিৰলৈ। আজি দুপৰীয়া থালিখন হৈ গ'ল মোৰ ৰেডি। এয়া ভাত, জলকীয়া, কাষতে নেমু, মগু মাহৰ লগত ভেদাইলতা চাটনি, কণবিলাহী, বিটে, পিঁয়াজ দি বন্ধাকবি চাটনি, এয়া ভেন্দিৰ লগত বগা সৰিয়হৰ ফ্ৰাই। তাৰপিছত যে মই বনাইছিলোঁ সেয়া আলু আৰু ছজিনা ভাজি কণবিলাহীৰ লগত। আজি কণবিলাহী বহুততে দিছোঁ। এয়া জলফাই আচাৰ আৰু এয়াৰ মইচা শাকৰ লগত মচুৰ দালি। বেছিকৈ কথা কৈ নাথাকোঁ বাৰু, খাই লওঁ, বহুত ভোক লাগিছে। খাই পেলানি কেনেকুৱা হ'ল জনাম বাৰু আপোনালোকক। এটা বস্তু দেখাই লওঁচোন, এয়া চাওকচোন, আমাৰ অকণমানিটোৱে কালি নাহৰ জোপা ছিঙি পেলাইছিলে। ভাবিলোঁ এনেকৈ ধুনীয়াকৈ সজাই ৰাখোঁ, ইমান ধুনীয়া গোন্ধ বাৰীৰে নাহৰ। এয়া ওচৰতে দেখিছেনে, ডগীটোৱে চাই আছে। বেছিকৈ ভাত খালে আমাৰ ঘৰত ই দম দি দিব কিন্তু।